হেল্ল' গাইজ, তো আজি আৰু এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই মানে কি অলপ ফুৰি আহিম বুলি ভাবিলোঁ, মানে ৰুমত অলপ বৰিং হৈ আছিলোঁ, তো ভাবিলোঁ অলপ ফুৰি আহোঁ। তো মই আজি যাম অলপ মন্দিৰৰ ফালে ফুৰিব যাম। তো বহুত দিন মন্দিৰলৈ যোৱা নাই, তো সেইকাৰণে ভাবিলোঁ আজি অলপ মন্দিৰ দৰ্শন কৰি আহোঁ। তো আজি মানে কি ভীমাশংকৰ মন্দিৰত যাম আৰু বহুতে যাই আছে, তো ভাবিলোঁ ষ্টেটাছবিলাক পাই আছোঁ, হ'লেও ময়ো যাই আহোঁ, একবাৰ ফুৰি আহোঁ, তো মন্দিৰটো দৰ্শন কৰি আহোঁ। তো সেই বুলি ভাবি মন্দিৰটো দৰ্শন কৰিবলৈ যাব ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া বৰ্তমান আহি পালোঁ বেলতলা চাৰিআলি। তো এতিয়া আমি যাব লাগিব জালুকবাৰীলৈকে। তো চাই লওঁ গাড়ী পাওঁ নে নাপাওঁ, গাড়ীটো পাব লাগিব গাইজ। তো ৰাস্তাটো পাৰ হৈ লওঁ গাইজ। তো ফাইনেলি গাইজ, তো গড় চকত নামি গ'লোঁ। তো এতিয়া মানে মোৰ অলপ ভুল হৈছে গাইজ, তো জালুকবাৰী ক'ব লগাইছিল, গড় চক বুলি ক'ব লাগিছিল। তো গড় চকত মই ফাইনেলি নামি গ'লোঁ। তো এতিয়া যাই আছোঁ, তো বাকীখিনি দেখাই আছোঁ। মন্দিৰটো পালে দেখাম নেকি আৰু গাইজ, বাকী ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ ইমান। তো এতিয়া মন্দিৰটোত লাগ পাইছোঁ। তো ফাইনেলি পূৰা অ'টোৰ পৰা আমি নামি ল'লোঁ। আপোনালোকে গড় চকৰ পৰা মানে কি অ'টো ল'ব লাগে, অ'টোলৈ আপোনালোকে আহিব লাগে। তো এয়া পৰে তোৰ পৰা সোমাই আহিলোঁ। তো এতিয়া অলপ ধূপ কাটি চাকৰি লওঁ, লৈ আপোনালোকক দেখাইছোঁ। মানে ওপৰত উঠিব লাগে চাগে, কিন্তু মই প্ৰথম আহিছোঁ আজি, তো চাওঁ কি হয়। এইবিলাক চাওঁ, এইবিলাক দোকানে আছে, তো আপোনালোকে যি লাগে লিখি নিব পাৰিব। আৰু আমি এতিয়া ধূপকাঠি লওঁ আৰু চাকি লওঁ, আৰু মানে কি হেৰি দিবৰ কাৰণে, পূজা কৰিবৰ কাৰণে। চাকি কিমানকৈ? এইবিলাক থালি কিমানকৈ? কোনবিলাক? তো থালিটো লৈ লওঁ, এইটো থালি বোলে 200 টকা, তো লৈ লওঁ। অনলাইন হ'ব না? গাইজ পে'মেণ্টটো কৰি লওঁ, কাৰণ মোৰ এটাই মোবাইল আনিছোঁ, তো এইটো মোবাইল দি পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্টটো কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। তো থালি পূৰা লৈ ল'লোঁ। তো এতিয়া ওপৰত যাব লাগিব, যাই কিনে সেৱা চেৱা কৰোঁ আৰু গাইজ। তো দূৰ আছে গাইজ, ইফালে অলপ উঠিব লাগে মানে। মই ফাৰ্ষ্ট আহিছোঁ কিন্তু গাইজ, তো ইমান আইডিয়া চাইডিয়া নাই। তো গাইজ আহি কিনেতো ভালেই লাগছে, কিন্তু বহুত উৎসাহ লাগে, অলপ ভৰি চৰি বিষাব পাৰে দিয়া গাইজ। অলপ শকত মানুহ আহিলে অলপ এক্সাৰচাইজো হৈ যাব। আমি বাৰু ক্ষীণ মানুহ গাইজ, য'তে হ'লেও মানে ভাহি হ'লেও যাব পাৰিম। তো মানুহ আহিছে গাইজ। তো আৰু কালি সোমবাৰ নহয়, ৰবিবাৰ ক'ত কি ওলাই থাকে মুখেদি। তো আমি আহিলোঁ, সোমবাৰটো পূৰা ভিৰ থাকে গাইজ, ইয়াতে মানুহ বহুত হয় বুলি শুনিছে। আৰু ষ্টেটাছবিলাক পায়ো আছোঁ, তো চবৰে মোবাইলে কোনফালে? তো এইবিলাক চুমকা আছে, কাণত পিন্ধা। তো অলপ ভিউটো দেখাইছোঁ গাইজ। তো চেণ্ডেলযোৰ ইয়াতে থৈ লওঁ, মানে ভিতৰত নিব নোৱাৰিতো। ফাইনেলি গাইজ বহুতখিনি খোজকাঢ়ি অহাৰ পিছত তো মন্দিৰ পাই গ'লোঁ। তো এয়া চাব পাৰে, আজিকালি মন্দিৰ পাই লাগে আৰু আছে বোলে। মই বাৰে এইটো মন্দিৰ বুলি ভাবি আছোঁ। নহয় গাইজ, আৰু বোলে ওপৰত উঠিব লাগিব।
কমাই নাছোঁ ইয়াতে মানে কি দিব পাৰে চাগে আৰু এইটো গণেশ মন্দিৰ গাইছ গণেশ মন্দিৰ গাইজ তো পূজা কৰা হৈ গ'ল তো কিন্তু মানে কি ভিৰৰ কাৰণে মই ভিতৰত ভিডিঅ' কৰিব পৰা নাই মোৰ পূজা কৰা হৈ গ'ল তো বাকী আৰু এটা ওপৰত মন্দিৰ আছে সেইটো মন্দিৰ দৰ্শন কৰিম চালোঁ তো মানুহ বহুত আহিছে আজি গণেশ মন্দিৰত পূজা কৰিলোঁ পূজা কৰি আহি আছোঁ তো চাইদক তো ভক্তগণ এনেদৰে গৈ আছে আপোনালোকক এটা ভিউ দেখাই আছোঁ চাব নেকি এনেকৈ আকৌ তলৰ ফালে নামি যাব লাগে গৈ আছোঁ আপোনালোকে সপ্তাহত একবাৰ হ'লেও মন্দিৰ চন্দিৰ দৰ্শন কৰক গাইজ তেতিয়াহ'লে অলপ হ'লেও মানে আপোনাৰ মনটো ভাল লাগিব আৰু লগতে পজিটিভ এটা ভাইবছ পাব ওপৰত উঠিবৰ কাৰণে আপোনালোকে এতিয়া লাইন পাতিব লাগিব চাওক কি দীঘল লাইন এতিয়া লাইনত আছোঁ লাইন কেতিয়া আৰু শেষ হয় গম নাপাওঁ তেতিয়াৰ পৰা ৰখি এইখিনি আহি পাইছোঁ গাইজ 1 ঘণ্টামান হ'ল আৰু আছেই ফাইনেলি পূৰা আমি আহি আখৰত দলঙত উঠিব পালোঁ ইয়াতে আপোনালোকে আহি দলং চলঙো উঠিব পাৰিব এনজয় কৰিব পাৰিব খালিকৈ লাইনটো অলপ পাতিব লাগে আৰু গাইজ তো মোৰ লগত আছে আৰু দুজনমান বান্ধৱী বুলি ক'ব পাৰি কিবা এটা কৈ দিয়া আমি এতিয়া ক'ত আহিছোঁ ভীমা শংকৰত আহিছোঁ তো আমাৰ অলৰেডি পানীমেলা হৈ গৈছে ঠিক আছে আমি দুজনে ঢালিছোঁ তোমালোক ক'ত মই গণেশপাৰাত মই কাহিলীপাৰা ঠিক আছে তো মই ভিতৰত গৈ আছোঁ তো বৰ্তমান আমি ৰখি এইখিনি আহি পালোঁ তো আৰু অলপমান আছে বেছি নাই তো ইয়াতে চাকিবোৰ জ্বলোৱা হয় তো ইয়াতে চাকি জ্বলাই ওপৰত পূজাটো কৰিব পাৰে তো ফাইনেলি আহি পালোঁ তো আপোনালোকে চাইদক আৰু এইখিনিৰ পৰা ভিডিঅ'টো বনাব নোৱাৰিম তো আপোনালোকে অলপ পিছত দেখাই আছোঁ বাকীখিনি তো মই পূজাটো কৰি লওঁ তো পূজা কৰা হৈ গ'ল তো আকৌ চিৰি বগাই আছোঁ ওপৰ ফালে এতিয়া চাব পাৰে এইটো পূৰা মেইন গেট তো মানে কি পূৰা মানুহবিলাক বেছি হ'লে মানে এইটো দি এনেকৈ পূৰা ঘূৰাই পূৰা মানে কিন্তু এইটো দি আহিব পাৰি কিন্তু মানুহ বেছি কৰাৰ কাৰণে পূৰা একদম ভাগৰ লাগিছে গাইজ তেতিয়াৰ পৰা ৰখি পূজা কৰি পূৰা খতম এতিয়া এইটো হ'ল গাইজ মেইন গেট এটা ভিউ এটা দেখাইছোঁ গাইজ ফাইনেলি পূৰা পূজা চূজা খতম এতিয়া ঘৰত গৈ আছোঁ তো আহি কিনে বহুত ভাল লাগিল আপোনালোকে আহিব পাৰে আৰু আপোনালোকে মন্দিৰ চন্দিৰ অলপ ফুৰিব লাগে মানে ফুৰিলে অলপ পজিটিভ ভাইব পোৱা যায় আৰু মানে নেগেটিভ যোনবিলাক চিন্তা আছে সেইবিলাক মনৰ পৰা নাইকিয়া হৈ যায় আপোনালোকে আহক মন্দিৰ চন্দিৰ পূৰা দৰ্শন কৰক সপ্তাহত এবাৰ হ'লেও মন্দিৰ চন্দিৰ দৰ্শন কৰক তেতিয়াহ'লে পূৰা মন চন পূৰা ভালে থাকিব তো আৰু এইটো মন্দিৰত আহি কিনেতো বেছিকৈ ভালেই লাগিল মানে বহুতখিনি ভালেই লাগিছে কিন্তু আপোনালোকে আৰু মানুহ বহুত আহি ইয়াত আৰু মানে কি আপোনালোকে লাইন পাতিব লাগিব তো
আমি নাই বুলি 3-4 ঘণ্টা লাইন পতাৰ পিছত মন্দিৰ দৰ্শন কৰিব পাৰিছোঁ। তো বাকীটো ভাল লাগিছে পূৰা। তো গাইজ তো এতিয়া আপোনালোকৰ ভোগৰ ব্যৱস্থা কৰা থাকে, তো আপোনালোকে ভোগ চোগ খাই কিনে যাব। তো এতিয়া মই ভোগ অলপ খাই লওঁ, যিহেতু মন্দিৰত আহিছোঁ। তো এতিয়া ভোগ লৈ ল'লোঁ, তো ভোগটো খাই লৈ আপোনালোকক দেখাইছোঁ। তো গাইজ হেল্ল' পূৰা দেখাই। তো গাইজ মেইন ভোগটো মানে ইয়াতেহে দিয়া হয়, ইয়াতে। তো ইয়াতে অলপমান খাই কিনে যাওঁ। মানুহ কিন্তু বহুত গাইজ, এতিয়া লাইন ধৰাটোৱে মুস্কিল। ইয়াতে ফুড চুইটছ কিবা দি দিয়ে, মানে কি দিয়ে আৰু ভাতৰ পৰা আদি চব মানে কি ভোগ আৰু। তো ইয়াতে আপোনালোকে বহুত ধৰণৰ মানে কি মানে কি আইটেম দিয়া হয় আৰু আপোনালোকে গোটাইখন চাহৰ পৰা আদি কৰি তো চুইটছ এইফালে ভাত চাত চব অলৰেডি আপোনালোকক ইয়াতে দিয়া হয়। আপোনালোকে আহিব, ইয়াতে ভোগ গ্ৰহণ কৰিব। তো এতিয়া আমাৰ ভোগ খোৱা হৈ গ'ল। তো আপোনালোকে ভোগত মানে কি ক'ম আৰু পূৰা ফেচিলিটি বেলেগ তামাম। তো লাষ্টত এনেকৈ আপোনালোকে ভাজা লওক আৰু খাই খাই মানে গৈ থাকক, কাৰণ আপোনালোকে বৰিং নাপায় আৰু। তো মানে বহুতে ভাল লাগে খাই কিনে, আৰু ইয়াতে ডিচিপ্লিনটো বহুত মানে কি মেইনটেইন কৰি ৰাখিছে, আৰু ডিচিপ্লিনটো বহুত ভাল হয়। গতিকে আৰু আপোনালোকে আহিব পাৰে, আপোনালোকে মন্দিৰ দৰ্শন কৰক, মই ভাজাখিনি খাই লওঁ, আৰু লগতে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। তো নেক্সট আৰু ব্লগত লগ পাম। ধন্যবাদ।